স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যদি আপোনালোকৰ এই দৃশ্যটো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মেষ্টা অলপমান শুকাই দিছোঁ। এই সভা উতাৰ দিছোঁ গোটেই তলত গোটেইখিনি শুকাই থৈ দিছোঁ। এনেকৈ শুকাই থৈ দিলে পিছত লাগি খাব পাৰে কাৰণে শুকাই থৈ দিছোঁ। যদি আপোনালোকে নাই কৰা তেনেহ'লে কৰি ল'ব পাৰে। জলকীয়া শুকাই থৈ দিছোঁ ডলাত আৰু এইটো চালনীত। আৰু মই এনেকুৱা ৰুই থৈ দিছোঁ। মই ফুল খোবা এনেকুৱা ৰুই থৈ দিছোঁ। মূলা লাই ৰুই লৈছোঁ। আৰু ইয়াতে মই দেখাই দিছোঁ। মেষ্টাৰ গোটেইখিনি ইয়াতে শুকাই থৈ দিছোঁ, বিধানৰ কাৰণে থৈ দিছোঁ। আৰু ইয়াতে মই অলপমান ধুনীয়া লগাইছোঁ। গছ গজিলে আৰু এল'ভেৰাখিনি এইটো নামটো কি বা মই নাজানো। মই ৰুই দিছোঁ তেওঁ এইটো ফুল কাজি নেমু নেমু গছ ৰুই দিছোঁ। ধুনীয়াকৈ পকাইছে। ধুনীয়াকৈ কোমলকৈ ওলাইছে। ওলাব চাগে। এনেকুৱা ফুল খোবা মই ৰুই থৈ দিছোঁ। এইটো মোমাই তামোল হয়। ৰুই দিছোঁ। ডাঙৰ হ'লে পিছত বেলেগ জেগাত ৰুম। লাই থৈ দিছোঁ।